এদিন বুলিয়ে নহয় সদায় আপোনাৰ ৰাতিপুৱা যোৱাৰ আগতে বস্তু পেকিং কৰাটো একদম চিৰবাঞ্ছনীয় কৰিবই লাগিব আপুনি কাৰণ আপুনি যাবই লাগিব আৰু এতিয়া সময় হৈ গ'ল 7টা বাজি 10 মিনিট গৈছে সোনকালে ওলাইছোঁ আজি ভগৱানে আজি ৰ'দটো কমপ্লিট দিয়ক নমস্কাৰ গুড মৰ্ণিং এটা ধুনীয়া পৰিৱেশৰ মাজৰ পৰা এই ঠাইডোখৰ পৰাই আৰম্ভ কৰিলোঁ দুখন চকী আৰু এখন ধুনীয়াকৈ মানে চিমেণ্টৰে বনাই থোৱা আছে চকী দুখনো বনাই থোৱা আছে টেবুলখনো বনাই থোৱা আছে তো ঠাইডোখৰ ধুনীয়া তো তাৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো চ' আজি ৰাইডটো বিজয়বাড়া ফালে যাওঁ বিজয়বাড়া আছে 280 কিলোমিটাৰ তো আজি প্ৰায় 40 দিনৰ আগতে মই এটা ৰাইড ষ্টাৰ্ট কৰিছিলোঁ হ'লে নৰ্থ ইষ্ট আছাম গোলাঘাট মেৰাপানীৰ পৰা শ্ৰীলংকা কলম্বোলৈকে এতিয়া আহি পালোঁহি মই অন্ধ্ৰপ্ৰদেশ মোৰ পঞ্চমখন ৰাজ্য অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়াৰ ওচৰত আছোঁ মই আজি জাৰ্ণিটো আৰম্ভ কৰিব লৈছোঁ এতিয়ালৈকে ঠাই কোনো নিৰ্দিষ্ট কৰা নাই ক'লৈকে যাম কাৰণ গৰমৰ কাৰণে যিডোখৰ ঠাই নিৰ্দিষ্ট কৰা হয় তালৈকে যোৱা নহয় মানে চ' ব'লক আৰম্ভ কৰোঁ আজি আৰু এতিয়া যাত্ৰা আৰম্ভ কৰোঁ NH16ত বিজয়বাড়া ফালে আৰু কিমান দূৰ যাব পাৰোঁ সেইটো এতিয়ালৈকে ক'ব নোৱাৰিম চ' ব'লকচোন কিমান দূৰ যাম আৰু য'তেই ভাগৰ লাগে তাতেই ষ্টপ কৰি দিম আজি ৰাইডটো চ' আৰম্ভ কৰোঁ ব'লক এইফালে ইমান দূৰ যাম যেতিয়া একাপ চাহ খাই যাওঁ ৰাতিপুৱাই 7টা বাজিছে যেতিয়া সোনকালে এখন দোকান চাহ খাওঁ Anna, 1 cup tea or 2 biscuit? Okay. Biscuit, 1 tea? 1 biscuit? 2 biscuit. Okay. Okay, thank you. খাই লওঁ অকণমান দেৰি হ'ব কাৰণ মই কেমেৰাটো ৰাখিবৰ কাৰণে ষ্টেণ্ডডাল থৈ আহিলোঁ মানে চাউথ ইণ্ডিয়াৰ ফালৰ চাহটো টেষ্টি কিন্তু লাগে আকৌ আমাৰ তাত এইটো 10 টকীয়া কাপৰ চাহ আমাৰ নৰ্থ ইষ্টৰ ফালে যিটো চাহ বনায় ইয়াৰ চাহটো বহুত বেছি ডিফাৰেঞ্চ বহুত মজা চাহ আৰু 8 কিলোমিটাৰৰ পিছত দুজনক মই এৰি থৈ আহিছিলোঁ সিহঁতক আকৌ লগ পাম মানে দুজন বেলেগ বেলেগ ব্যক্তিক লগ পাম চ' ব'লক আহি পেলাই পালোহি এজন দাদা যিজনে 12 জ্যোতিৰ্লিংগ 4টা ধাম কৰি আছে তো এই বস্তুটো কি হয় আপুনি কওক আপুনিতো জানে ইয়াৰ বিষয়ে তাল গছৰ তাৰি হয় খাব বঢ়িয়া লাগে ইয়াক খালে মানে ইয়াৰ পেটটো চাফা কৰে শৰীৰটো মানে তাল গছৰ ফলটো মানে আধা কাটি পেলাই তাৰ আঠাটো পৰি থাকে এইটো ৰাতিটো পৰাৰ পাছত দিনত ৰাতিপুৱা ওলাই লৈ আহে খাই ইমান ভাল লাগে যে ক'ব নোৱাৰি আৰু বহুত চলে আমাৰ অসমতো চলে তাৰি পানী মানে পানী এইটো তাৰিৰ পানী হয় এইজন দাদা হেল্ল' দাদা হাই চ' এজনে খাই আছে মোক কৈছে মই ট্ৰাই কৰি পোৱা নাই আৰু এইবিলাক ট্ৰাই নকৰোঁ চ' গৈ আছোঁ 16ত আগলৈ ত' ব'লক গৈ থাকোঁ আজি কিমান দূৰ যাব পাৰোঁ নাজানো কাৰণ এজন দাদা লগ পাই গ'লোঁ বাটতে আপোনাৰ নামটো সোধা নাই কওকচোন মৃণাল কলিতা মৃণাল ত' মৃণাল দা বুলি এজন দাদা লগ পালোঁ আৰু এজন গৈ আছে আগত এইটো আছাম টু অল ইণ্ডিয়া চাইকেল ৰাইড জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা হেছটেগ মৃণাল কলিতা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ তো এতিয়া যে তাৰি পানীটো মানে তাল গছৰ পানীটো গছৰ পৰা লৈ যায় চাওক এইবিলাক ওখ এজোপা যে গছ এইবিলাক গছৰ পৰা কাটি পেলাই মানে কেনেকৈ ধৰণে উলিয়াই এইবোৰ তাৰ ওপৰত কিবা কলহ পাতি থৈ দিছে এখন তলত কিবা হেৰি আছে এইজন এতিয়া উঠিব ওপৰত এই গছবিলাকৰ পৰা কলহ পাতি থোৱাৰ ওপৰত এইটো গছত 3টা কলহ পাতি থোৱা আছে আপোনালোকে ধৰিব পাৰিছেনে নাজানো এই গছবিলাকৰ পৰা কাটি পেলাই লৈ গৈ পেলাই ৰাস্তা কাষত বহি পেলাই বিকেগৈ মানে চ' টাইম হৈ গ'ল 9টা এতিয়া পেটে কৰাবলৈ আৰম্ভ কৰিছে আৰু ক'ত বা কি পাওঁ এইফালে এখন দেখিছোঁ বা আছেনে নাই নাজানো এইবিলাক চব জেগাতে বস্তুবিলাক নাপাওঁ মানে ক'ত কি পায় একো আইডিয়া নাই এইখনত থাকিব পাৰে নাথাকিব পাৰে নহ'ব কম দামীত খাব লাগিব দামী খাব নোৱাৰোঁ পইচা অভাৱ হৈ গৈছে বহুত আৰু 2000 কিলোমিটাৰমান 2500 কিলোমিটাৰমান এতিয়াও আছে মোৰ ভাগৰ লাষ্ট ডেষ্টিনেশ্যনলৈ ভোকটো লাগিছে এতিয়া বাজিলে 10টা কি খাবা ইডলি অনলি ইডলি বৰা নাই বৰা এৰিকা बड़ा इले बड़ा पूरी ओके पूरी ओनली पूरी ठीक है इंडियन यस
ইডলি না পুৰি খাব লাগিব পুৰি এই ৰাতিপুৱা সময়ত हाँ डैमेज पूरी बच्ची इडली पेसरेटू पूरी पूरी ৰাতিপুৱা সময়ত খোৱা বুলি ক'লে ইয়াত একদম দোকানত ভিৰ কৰি থাকে এইজনে মৃণাল দাই খাই আছে ইডলি আৰু ই মহাদেৱে খাব ইডলি মই খাম আৰু মই খাম পুৰি পুৰিটোকে খাই লওঁ মানে গেছ হৈ যাব উপায় নাই মই ইডলি খাই বহুত বেয়া পাওঁ মানে বাধা হোৱা হ'লে খালোহেঁতেন এতিয়া পুৰি খাই লওঁ আহি আছোঁ বাইপাছ ৰোডেৰে গৰু গাড়ী এখন দেখিছোঁ এইফালে গৰু গাড়ীবিলাক বহুত বেছি ইউজ কৰে ব্যৱহাৰ কৰে আৰু গৰুবিলাক আমাৰ ফালৰ নিচিনা নহয় তাৰপৰা গৰুবিলাক কিমান ডাঙৰ এইডোখৰতে অকণমান দেৰি ৰওঁ যিহেতু ছাঁ পৰি আছে গছজোপা আন্না হেল্ল' हाँ ट्रैवलिंग श्रीलंका हाँ এইফালে মন্দিৰ না মন্দিৰ ৰাম মন্দিৰ ইয়াতে বহি লওঁ যিহেতু লোকেল তাত বহি আছে লগ পাই গ'লোঁ আৰু মহাদেৱক প্ৰায় 10 দিনমানৰ পিছত লগ পাইছোঁ আজি কেনেকুৱা বাকী ঠিকে চলি আছে যাত্ৰা কলাটোতো চব হ'ল ময়ো হৈ গ'লোঁ সেইজনো হৈ গ'ল চবেই হৈ গ'ল ক্ষীণাবলৈতো আৰু আছেই বহুত ক্ষীণাব লাগিব আন্না 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 বেঠা হয় হেল্ল' তো এইখিনিতে অকণমান দেৰি ৰেষ্ট লওঁ অকণমান ৰেষ্ট মানে নহয় অকণমান জিৰাওঁ যিহেতু অলৰেডি এনেই কোলা হৈ গ'লোগৈ আৰু নহ'লে কেমেৰাও ধৰিবগৈ নোৱাৰিব আৰু অলপ দিনমান চলোৱাৰ পিছত মানে মন্দিৰটোৰ ওচৰত বহুত বেছিকৈ গৰম লগাৰ কাৰণে মানে গছ এজোপাই আছিলে গছ গুচি আহিলোঁ গুচি আহি পেলাই এনেকুৱা গছ পালোঁ এই গছবিলাকৰ পৰা মানুহে ঘৰৰ ছাল বনায় এনেকুৱা ধৰণৰ গছবিলাকৰ পৰা আৰু কি গছ হয় মই একচুৱেলি নামটো নাজানো খেজুৰী গছটো নহয় টকৌ গছো নহয় কাষততো নাৰিকল গছ আছে এইজোপা নাৰিকল গছ কি গছ সুধি পেলাই চাব লাগিব এই বাৰীখনতে একদম ঠাণ্ডা বতাহ হৈ আছে তো তাতে ৰংগে সিহঁতি দুজন গ'লগৈ ৰ'বলৈ তাত সোমালেগৈ হেল্ল' তো তাতে গ'লগৈ তো এতিয়া গৈ পেলাই তাতে ৰমগৈ গছজোপা তলত এজন এতিয়া পানী আনিবলৈ গৈছে এজন ইউ পিৰ পৰা আহিছে ডাঙৰ কথাটো হৈ গ'ল কি বক্স এই ডাঙৰ এইটো বক্স আজি তোমাৰ বাটেৰে বক্স লৈ আহিছে তুমি আহি আৰু আমাৰ ফুলে হাউন তুমি নহ'লে উকা উকা মোৰ ফাগুন ইউ পিৰ পৰা এজন আহিছে নতুন आपका नाम ओम प्रकाश पाल हाँ, यूपी चैनल ओपी भैया यूपी वाले यूपी वाले यूपी कहाँ से है सुल्तानपुर अयोध्या से सुल्तानपुर अयोध्या से आप এজন আহি গ'ল ইউ পিৰ পৰা আজি আমাৰ 3জনৰ লগত যোগ হ'ল আৰু চাৰিটা কাৰণ মই ইহঁতৰ লগত মোৰ ৰাইডটো আৰু 250 কিলোমিটাৰ ইহঁতৰ লগত ৰাইড কৰিব লাগিব কাৰণ বিজয়বাৰ্ডালৈকে বিজয়বাৰ্ডাৰ পৰা ইহঁত অলগ হৈ যাব মই বেলেগ হৈ যাম খিচাৰীটো কি বনাই আছে এইটো কৰোৰপতি থকা মানুহে এইটো খিচাৰি খাব নোৱাৰিব কাৰণ ইয়াত আমি ব্ৰাহ্মণ মানুহ এতিয়া এই খিচাৰীত দিয়া আছে আলু পিঁয়াজ জলকীয়া সব মিক্স কৰি দিয়া আছে আৰু এই ভাইয়া ইউপি ভাইয়া আমি আম খা ৰে কিহত খাইছে জানে এইটো চেগুন পাত আছিলে চেগুন পাতত খিচিৰি বাছ বাছ হৈ যাব আৰু মোৰ এইটো চেগুন পাত মানে গছৰ পাতত চেগুন তো মজা আছে চেগুন পাতত ভাতটো খালোঁ ভালে লাগিলে তেনেকৈ ভাত খাই পেলাই বহুত বেছি ভাল লাগে কাৰণ বহুত ভোকত থকা হয় যে আৰু খিচিৰিটো এনেকুৱা ধৰণৰ খিচিৰি নহয় বুট দাইল আলু পিঁয়াজ জলকীয়া চব দি বনোৱা খিচিৰি ভালে লাগিলে খাই পেলাই তো এতিয়া ওলাই আহিলোঁ আজি কিমান দূৰ পাওঁগৈ নাজানো এতিয়ালৈকে ডেষ্টিনেশ্যন ঠিক কৰা নাই এতিয়া সময় হৈ গ'ল 6টা আৰু ৰাজেনবাৰাম টাউনলৈ প্ৰায় 3-4 কিলোমিটাৰমান আছে ৰাজেনবাৰাম এখন ডিষ্ট্ৰিক্ট হয় অন্ধ্ৰপ্ৰদেশৰ টাউন নোসোমাওঁ বাইপাছেৰেদি যাব বিচাৰোঁ বাইপাছেৰেদি যাম বুলি ভাবি আছোঁ থকাৰ ব্যৱস্থাটো কি হয় নাজানো তো আমি গুচি আহিলোঁ মানে এইফালে যাব লাগিব ৰাজেনবাৰাম টাউনলৈ এইটোফালে যায় টাউনলৈ এইটো বাইপাছ হয় আৰু এইফালে আমি যাম বিজয়বাড়া আৰু চেন্নাই এইটো চেন্নাই আৰু বিজয়বাড়াৰ বাইপাছ এইফালে টাউন যাব লাগিব ৰাজেনবাৰাম তো এতিয়া গধূলি 6:30 বাজিলে টাইম বহুত হৈ গ'ল 6:30 বাজি গ'ল তো ব'লক আগলৈ ক'ত পাওঁগৈ নাজানো আৰু এতিয়া আন্ধাৰ হৈ আহিলে মানে এতিয়া পূৰা 6:30 আৰু আহি পালোহি গোদাবৰী নদী এইটো ৰাস্তাৰ পৰা আমাক এইটো ৰাস্তাত চিংগুলৱেলৈ পঠিয়াই দিলে আমাক পুলিচকেইটাই
এইফালে ছিংগুল মানে এটা ৰাস্তা বন্ধ কৰি দিছে আৰু এইটো ৰাস্তাত পঠিয়াই দিলে। এইফালে এখন ব্ৰিজ আছে, ইটোফালে গৈ আছে আৰু ৰেলৱে ব্ৰিজখন এই আঁতৰেদি গৈ আছে। খোলা আছে দুইটা বোথ ছাইড ইফালে অহা যোৱা কৰিবলৈ দিছে। মানে এইটো ছাইডত কিবা কাম চলি আছে আগত, সেইটো কাৰণে এইটো ছাইড বন্ধ কৰি দিছে আৰু যিবিলাক চাইকেলেৰে বাইকেৰে আহিছে সিহঁতক এইটো ছাইডে পঠিয়াই দিছে। এইখিনিত আহি 7:30 বজাত ভাৰত পেট্ৰলিয়ামৰ ঘৰ মানে য'ত 100 টকা দি পেলাই আমি এখন বিচনা লৈ থাকোঁ তেনেকুৱা এখন ঘৰ পালোহি 7:30 বজাত। ঠাইডোখৰৰ নাম একচুৱেলি নাজানো, গাঁৱৰ ভিতৰৰ ৰাস্তাৰে এনেকৈ কৰি আমি বাইপাছ ৰোড ইয়াৰ পৰা প্ৰায় 900 মিটাৰ দূৰত আছে। 900 মিটাৰ সোমাই আহি পেলাই এটা ভিতৰুৱা হেৰিত এনেকুৱা ভাৰত পেট্ৰলিয়ামৰ এটা ঘৰ বুলি, যিটো আমি মানে 100 টকা পইচা দি সেই বিচনাখনত থাকোঁ তেনেকুৱা এটা পেট্ৰল পাম্প পালোহি। চ' ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। বহুত বেছি কষ্ট হ'ল আজি। মোৰ কষ্টবিলাক যদি আপোনালোকে অকণমান হ'লেও অনুভৱ কৰিব পাৰিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব এটা কৰি থৈ যাব। জয় আই অসম, জয় জুবিন দা, থেংক ইউ।